NDA হিচাপে যোৱা MLA ইলেকশ্যনত আমি একেলগে কেম্পিং কৰিছোঁ। NDA টিম হিচাপে AGP হওক, BJP হওক, BPF হওক, আমি একেলগে কেম্পিং কৰিছোঁ আৰু কেম্পিং কৰা মতে আমি ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। আৰু আমি স্পেচিয়েলি BTC অঞ্চলৰ কথা কৈছোঁ যে আমি যেনেকৈ ৰাইজৰ মাজত সোমাই পেলাই আমাৰ কৰ্মীসকলে বহুত প্ৰতিশ্ৰুতি দি আহিছে, এই হিচাপত আমি এতিয়া কাম কৰাটো আমাৰ দায়িত্ব। বহুত কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে, ৰাইজৰ মাজত সোমাইছে, ৰাইজে আমাক কৰ্মীসকলক জনাই দিছে কি কি সমস্যা আছে নাই। এতিয়া আমি কৈছোঁ এইটোৱে যে এতিয়া ৰাইজৰ হৈ কাম কৰাটো আমাৰ দায়িত্ব। আৰু আমি প্ৰথম ৰিজাল্ট ওলোৱা আগৰ পৰাই আমি কৈ আছোঁ, মন্ত্ৰীটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাক লাগে BTC উন্নতি, আমাক লাগে BTCৰ সকলো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা সেইবিলাক যাতে আমি পূৰণ কৰিব পাৰে, ইয়াৰ কাৰণেহে আমি 1 নম্বৰ প্ৰায়ৰিটি দি পেলাই আমি কাম কৰি যাওঁ। প্ৰধানমন্ত্ৰী আপোনাক ভৱিষ্যত দিছে নেকি? নাই, ভৱিষ্যত কি আমিও দিব লাগে, চবে NDA হিচাপে আমাৰ একেলগে কাম কৰিম বাছ। ভৱিষ্যত কি হ'ব নহ'ব মই নাজানো, কিন্তু UPPLৰ লিডাৰসকলৰ আগৰ পৰা কেৰেক্টাৰটো আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম পৰ্যায়ৰ BCDR বনাইছিল পলিটিকেল পাৰ্টি, এইটো চব হাৰা পিছত আকৌ ডাবল P এনেকুৱা পলিটিকেল পাৰ্টি বনাইছে, এইটো চব হাৰা পিছত আকৌ এতিয়া UPPL দল বনাইছে, UPPL এতিয়া চব হাৰিছে। এতিয়া নিশ্চয় নতুন আৰু নামাকৰণিৰ দল বনাব পাৰে। চাকৰিটো আমাৰ আছে, 3rd গ্ৰেড 4th গ্ৰেড আহিব বাছ। ৰেচন কাৰ্ডৰ কিবাটো সেইটো মেটাৰটো দিল্লী মেটাৰ, দিছপুৰ মেটাৰ। ৰেচন কাৰ্ড যিসকলে পোৱা নাই আৰু পাবৰ কাৰণে অধিকাৰ আছে, ক্ৰাইটেৰিয়া আছে, এইবিলাক পাই যাব। চৰকাৰ হোৱাৰ লগে লগে এনেকুৱা নহয়, দিন আহিব পাব।